Hello everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। মই এতিয়া আপোনালোকক এটা একেবাৰে সহজ ৰেচিপি দেখাম। ৰেচিপিটো হৈছে সয়াবিনৰ কোফতা। আপোনালোকে কোনে কোনে খাই পাইছে মোক কমেন্ট কৰি জনাবচোন আৰু যদি খাই পোৱা নাই তেনেহ'লে ঘৰত ট্ৰাই কৰক। বহুত ধুনীয়া ৰেচিপি আৰু একেবাৰে সহজ হয়। আপোনালোকে ঘৰত ট্ৰাই কৰক আৰু মোক কমেন্ট কৰি জনাব কেনেকুৱা লাগে। যদি মোৰ ভিডিওটো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিওটো এতিয়া আমি আৰম্ভ কৰোঁ আৰু আপোনালোকে শেষলৈকে চাই থাকিব। সয়াবিনৰ কোফতা বনাবৰ কাৰণে ফাৰ্ষ্ট লাগিব এইটো সয়াবিন মই ভিজাই থৈছোঁ এইটো। তাৰপিছত লাগিব পিঁয়াজ, আদা, নহৰু, তাৰপিছত জলকীয়া, কেঁচা জলকীয়া। মই পিঁয়াজ এটা লৈছোঁ সৰু। তাৰপিছত এতিয়া আমি পানীখিনি ওলাই কেনে লওঁ। পানীখিনি ওলাই ল'ব তাতে। মিক্সিত দি ল'ম। নহৰু, আদা, পিঁয়াজ এইখিনি গোটেইখিনি দি ল'ম। জলকীয়া দি লৈছোঁ। আমি নিমখ দি ল'ম। তাৰপিছত অলপ জিৰা দিম। কেঁচা জলকীয়া দিছোঁ যিহেতু এতিয়া আমি অলপমান জলকীয়া গুড়ি দিছোঁ। তাৰপিছত এতিয়া আমি বেচন দিম। ভালকৈ সানি ল'ম। আপোনালোকে যিহেৰে ভাল সুবিধা হয় সিহঁতে সানিব। কিন্তু ইয়াতে সোঁহাত ইউজ কৰিছোঁ দে, কিন্তু ইয়াতে কেমেৰাটো চেলফি হৈ থকাৰ কাৰণে বাওঁহাত যেন লাগিছে। আমি এনেকৈ বাটি ল'ম। বনাই ল'ম আমি মোৰ গোটেইকেইটা লাডু বনোৱা হৈ গ'ল। আমি এতিয়া ফ্ৰাই কৰিম। এইটো ফ্ৰাই কৰিম। এতিয়া আমি কেৰাহী বহাই দিছোঁ। কেৰাহীটো গৰম হ'ল। গৰম হোৱাৰ পিছত তেলটো দিছোঁ। তেলটো এতিয়া আমি গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছত আমি কোফতাকেইটা দি দিম। এতিয়া আমি ইয়াতে দি দিম কোফতাকেইটা। গেছৰ ফ্লেমটো ল' কৰি ল'ব যাতে ভিতৰৰখিনি হৈ যায়। এইটো কোফতাটো কালাৰটো ৰঙা হোৱালৈকে থাকিব। সেইটো হৈ গৈছে। এতিয়া নমাই থ'ম। কোফতাৰে দি এতিয়া হয়তো আপোনালোকে চাটনিৰ লগতো খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব। আপোনালোকে ঘৰত ট্ৰাই কৰক। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।